শুভেচ্ছা জনালোঁ যোৱাকালি শেষ হ'ল নেকি বহাগ মাহটো আজিয়ে শেষ হ'ল মই পাহৰিছোঁ কিন্তু তথাপিও আপোনালোকক মই বিহুৰ শুভেচ্ছা এটা জ্ঞাপন কৰিলোঁ এই মঞ্চৰ পৰাই খুব ভাল লাগিছে আপোনালোক যে মোৰ কাৰণে অকণমান টাইম ওলাই অকণমান বহি আছে ইয়াত দুই এটা গীত শুনিম আৰু চাম বুলি মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু লগতে মানে সমিতিৰ বিহু সমিতিৰ সকলো সদস্য খুৰা দাদা ভাইটি সকলোকে মই ধন্যবাদ জনাইছোঁ যে মোক আজি ইয়াত নিমন্ত্ৰণ জনোৱাৰ বাবে মই কাৰো নাম ক'ব নোৱাৰিম কিন্তু ভাল লাগিছে কাৰণ আমাৰ লোৱাৰত পৰী কেছেটখন খুব জনপ্ৰিয় আছিল এসময়ত পৰী কেছেট আৰু বহুতে মানে এটা কথাই কয় যে কুমাৰ ভৱেশৰ প্ৰথম এলবাম পৰী কি দেখা যাম
Ruxana, Ruxana. মই গামে আছে আমাৰ ৰুকসানা আছে নাই ইয়াত আছে এবার হেঁটে ওদিকে
খুব ভালো লাগে আকৌ কামত দিবে দুয়ের কাপড় দিছে দুয়ের কাপড় দিলে মই মোৰ শোনা সোনার গাঁয়ের মেয়ে তুমি রূপসী আমি যে তোমার সেই পরশী আমার গাঁরে তুমি রূপহী এনে লাগে যে মন মাধুরী চাওক ইমান দীঘলীয়া প্ৰগ্ৰাম হ'ব নালাগে আজিকালি সকলোৰে কাম থাকে ৰাতিপুৱা অফিচ থাকে স্কুল থাকে গতিকে এইপিনে কৈছে যে আকৌ এবাৰ ভৱেশ্বৰ পৰা মই কাম বাৰু আৰু এতিয়া থাকে চাওক কালি শ্ব' আছে মোৰ চাওক ইয়াৰ পৰা মই যাম ডিব্ৰুগড়লৈ গাড়ীতে শুই যাম জানেনে আপোনালোকে চাব লাগে বস্তুবিলাক আৰু মই টোপনি নামাৰিলে ভইচটো ক্লিয়াৰ নোলায় প্ৰব্লেম হয় সকলোৰে হয় এইটো গতিকে আমি এটিকিট গাইছোঁ একেলগে শেষত মই এটিকিট গাইছোঁ সোণাৰ গাঁৱৰ এটিকিট ভাই